হেল্ল' গাইজ, মই আজি আপোনালোকক নিউ তিনিচুকীয়া ষ্টেচনৰ পূজা মণ্ডপ ভাগি দেখাবলৈ ওলাইছোঁ। এয়া চাওক, মণ্ডপ ভাগিৰ ভিতৰ চৰা একেবাৰে আছামিজ ট্ৰেডিশ্যনেল লুক দিবলৈ চেষ্টা কৰিছে। ঠিক তেনেকৈ ফ্ৰণ্টৰ ছাইডটো বাঁহেৰে বৰ ধুনীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছে তেওঁলোকে। আপোনালোকেও পলম নকৰি নিউ তিনিচুকীয়া ষ্টেচনৰ পূজা মণ্ডপ ভাগি চাই যাওকহি আৰু কৰোণা প্ৰটোকল মানি চলক। সকলোৱে সুস্থ থাকক আৰু ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে যিসকল লোক তিনিচুকীয়াৰ নহয় বা পূজা চাবলৈ আহিব পৰা নাই, সেইসকলে যাতে ভিডিঅ'ৰ জৰিয়তে চাব পাৰে পূজা মণ্ডপ ভাগি। সকলোৱে শ্বেয়াৰ কৰক। তেওঁলোকে একেবাৰে অসমখনক ফুটাই তুলিবলৈ চেষ্টা কৰিছে। ভিতৰত এয়া ডলা, জাপি, কুলা আদি দি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। এইফালে দেখিছেনে মাছ ধৰা এয়া জুলুকি, পল দি লাইটত ধুনীয়াকৈ সজাই তুলিছে আৰু ঠিক তেনেকৈ বাহিৰৰ ফালেও ধুনীয়াকৈ বনাই ৰাখিছে তেওঁলোকে। এয়া চাওক, বাহিৰৰ ফালে অসমৰ প্ৰতীক গড় আৰু এইফালে একেবাৰে গছ-গছনিৰে, অসম যিহেতু গছ-গছনিৰে ভৰপূৰ, সেয়ে গছ-গছনিৰ মাজে মাজে এনেকৈ জীৱ-জন্তু দিবলৈ চেষ্টা কৰিছে। এইফালে গড় আদি বিভিন্ন ধৰণৰ এয়া চৰাই-চিৰিকটি আদি দিবলৈ চেষ্টা কৰিছে। যিমান পাৰে তেওঁলোকে অসমখন ফুটাই তুলিবলৈ চেষ্টা কৰিছে। আপোনালোকো আহক, তিনিচুকীয়াৰ এই পূজা মণ্ডপ ভাগি চাওক আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক এটা কৰি দিব আৰু যিসকল নতুন ভিউৱাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ সোনকালে পাই থাকিব।